Hi my dear friend, আজি নিউ ভিডিঅ'লৈ স্বাগতম। আজি মই কচু আচাৰ কেনেকৈ বনাই পদ্ধতিটো আজি চেষ্টা কৰিম দেখাবলৈ। আজি মোৰ মায়ে নিজে কিবা বনাইছে, মোৰ মায়ে নিজে বনাই না কিবা ওলকচু আচাৰ, সেইটো দেখাম আজি কেনেকুৱা পদ্ধতিটো। আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলকচু আজি খুন্দিছে, ইয়াত শুকাই দিছে। ওলকচু কাটিছে, চাওক এতিয়া কি কৰিব? কেনেকৈ কাটিছে চা, ইয়াত খোজাব যে, সেইটো কাৰণে এইটো পলিথিন বান্ধি লৈছে ন। আহা, ইয়াক এতিয়া গৰম পানী দিব, গৰম কৰি উতলাই তাৰপিছত আৰু এইটো অলপ শুকাব দিব পানীটো। তাৰপিছত ইয়াক আচাৰ বনাব, কচু আচাৰ, ওলকচু আচাৰ। চাই থাকিব কেনেকৈ বনাব। দি দিছে পুৰা গৰম কৰি উতলাই, ইয়াত পুৰা বইল কৰি ল'ব, পুৰা বইল কৰিব লাগিব এইটো ইয়াত। সেইকাৰণে আগত কিবা পানীটো গৰম কৰি ল'ব, আৰু তাৰপিছত গৰম কৰি লৈ তাৰপিছত ইয়াত আৰু কচুটো দি দিব, তাৰপিছত আৰু হৈ গ'ল। পুৰা বইল কৰাৰ পিছতহে সেইটো নমাব পাৰিব। কচুটো দি দিলে, ইয়াত ঢাকি থৈ দিছে। এতিয়া মই পুৰাই দেখাই আছোঁ, চাই থাকিব। মায়ে খং উঠিলে, মই ঢকুৱাটনিটো ওলাব যাওঁতে এইটো চাওক, উতলাই দিলোঁ। এতিয়া পুৰা উতলি আছে, কেনেকৈ উতলি আছে চাওক। নমাই দিলে চালনী, এইটো কেৰাহীৰ পৰা ইয়াত চালনী থৈ দিছে। ইয়াত পানীটো শুকাব লাগিব পুৰা। আজি কালি ৰাতিপুৱাহে হ'ব এইটো, শুকাই লৈ পানী শুকাই যাব কালি ৰাতিপুৱালৈকে। তাৰপিছত পানী শুকাই যোৱাৰ পিছত তেতিয়াহে গুড়া কৰিব লাগিব। ইয়াত গুড়া কৰিব, তাৰপিছত তেল মছলা যিমান যি আছে, জলকীয়া চব, মা মছলা চব দিব। কাইলৈ চাব ৰাতিপুৱা কেনেকৈ বনাব। আজি ৰাতিটো আৰু কালিলৈকে আৰু থৈ দিব, তেনেকৈ শুকাই থৈ দিব। পুৰা পানী শুকাব লাগিব ন এইটো চালনীত। আৰু ইয়াত চৰু এটা আছে, তাত পানীবোৰ পৰি আছে। আজি ৰাতিলৈকে, কালি ৰাতিপুৱালৈকে এইটোতো শুকাই যাব ন, পুৰা পানী শুকাই যাব। তেতিয়া আচাৰটো মজা বনাব, কি মজা লাগিব, খায়ো মজা লাগে, টেষ্টি। এইটো চাহ ৰাতিপুৱা আজি হৈ গ'ল, আজি শুকাই এতিয়া এই পিটিকা বনাই আছে পুৰা। ইয়াত মছলা দিব, এয়া মিট মছলা, জিৰা মছলা,
গৰম মছলা চব আৰু ইয়াত হৈ গৈছে পুৰা আৰু ইয়াত নিমু টেঙা চিপি দিব তাৰপিছত হৈ গ'ল এইটো আচাৰ হৈ গ'ল আৰু ইয়াত বৈয়ামত সোমাই দিব এতিয়া জিৰা মছলা দি দিছে জলকীয়া গুড়া 2 চামুচ দিছে শুকান জলকীয়া আৰু ইয়াত মিক্স কৰিব এতিয়া পুৰা সানিব লাগিব তেতিয়া মজা লাগিব তাৰপিছত নিমু টেঙা চিপি দিয়ে তাৰপিছত বৈয়ামত সোমাই দিয়ে আচাৰ হৈ গ'ল নাকত ধৰিছে পুৰা নিমু টেঙা কাটিছে নিমু টেঙা ইয়াত গৰম তেল দিয়া আছে গৰম তেল দিয়া হৈ গ'ল ইয়াত নিমু টেঙা ইয়াত চিপিছে ৰসটো ওলাব চাহ নিমু টেঙা এইটো হ'ল নিমু টেঙা ৰস চিপি লৈ তাৰপিছত ইয়াত দিব কি টেষ্টি লাগিব খাই তাৰপিছত ইয়াত গৰম তেল দিয়া হৈ গ'ল চাই লওঁ তাৰপিছত ইয়াৰ ৰসটো দি দিব তাৰপিছত খাই থাকিব এইটো চাউত দি দিলে নেমু পানীটো ইয়াত মিক্স কৰিব এইটো আচাৰ বনাই হৈ গ'ল এতিয়া বৈয়ামত ভৰাই দিলে চৌৰা মছলা হৈ গ'ল কেনেকুৱা পদ্ধতিটো খুব ভাল লাগিছে কেনেকুৱা আচাৰটো ওলকচুৰ আচাৰটো কেনেকুৱা লাগিছে বনোৱাটো চাব আৰু চাই কমেণ্ট কৰিব যে কেনেকুৱা ভাল লাগিছে লাইক কমেণ্ট চব শ্বেয়াৰ কৰিব এতিয়াহ'লে ভিডিঅ'টো সামৰিছোঁ টাটা বাই বাই আৰু নেক্সট ভিডিঅ'লৈ লগ পাম